মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া গৈ আছোঁ ডাঙৰ বাৰ ঘৰলৈ বা কইনাৰ ভাত খাবৰ কাৰণে। আৰু এয়া হৈছে বা আৰু মোৰ লগত আহিছে দাদা। আমি তিনিটা আহিছোঁ ডাঙৰ বাহঁতৰ ঘৰত ভাত খাবলৈ বুলি। আৰু এতিয়া আমি আহি বাহঁতৰ ঘৰ পালোঁহি। এইফালে লোহিত দা আৰু বা গৈ আছে আৰু এইফালে বহি আছে লোহিত দা আৰু এয়া হৈছে ডাঙৰ বা। এয়া বা আৰু আমি এতিয়া খাব লৈছোঁ চাহ পানী আৰু এইফালে বাই লৈ আহিছে। আৰু এই আমাৰ মনুৱে গানৰ প্ৰেক্টিচ কৰি আছে। আৰু আমি এতিয়া চাটনি বনাই লৈছোঁ মই আৰু কথা পতাত ব্যস্ত আৰু মনুৱে সেইফালে গানৰ প্ৰেক্টিচ কৰিছে। আৰু এইফালে আমাৰ ভিনদেউ বনাইছে স্পেচিয়েল চিকেন। আৰু এতিয়া আমাৰ খানাও হৈ গ'ল, খানা খাই ল'লোঁ আৰু এইফালে দুখনমান ফটোও মাৰি ল'লোঁ। বাই বাই।